শুনিলেও বোলে বিয়া নাপাতা হৈ যাব বোলে, তে কি হ'ব বাৰু। ভিডিঅ'টোত আপোনালোকে অকল মোক 24 আৱাৰ্ছ নহয় মানে গোটেই ভিডিঅ'টোত আপোনালোকে অকল মোক খুৱাই থাকিব আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে মোক ক'ব যে মই কোনটো নাম্বাৰ 1 নে 2 নে 3 নাম্বাৰৰ মই ৰাইখোঁ, মানে কোনটো লেভেলৰ ৰাইখোঁ আপোনালোকে মোক কমেণ্ট কৰিব লাগিব, মই বেয়া নাপাওঁ। সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকে দেখিছে মই এখন কি লগাই থৈ দিছোঁ। একচুৱেলি মই মানে ইমান ভালছে এইবোৰ আই মেকআপ কৰিব নাজানো। চ' মই যেতিয়াই মোৰ টাইম মিলি যায়, যেতিয়াই মোৰ কৰিব মন যায়, তেতিয়া মই আই মেকআপ কৰি থাকোঁ আৰু মানে শিকি আছোঁ আৰু তাতে সৰস্বতী পূজাও আহি আছে। যদি মানে ভগৱানে কৰে কৰোণা খতম হৈ যায় দেন অভিয়াছলি পাতিব ন, চ' অলপতো ধুনীয়া হৈ যাব লাগিব নহয় জানো বাৰু। চ' মই এনেই শিকি আছোঁ আৰু আপোনালোকক কেনেকুৱা মানে মোৰ আই মেকআপটো ঠিক নহ'লে বাট হ'লেও কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এতিয়া বাজিছে 8:20, ৰাতিপুৱা 8:20 আৰু আজি মই ব্ৰেকফাষ্টত বনাম ব্ৰেড বান্দা আৰু মই ব্ৰেড বান্দা কেনেকৈ বনাওঁ আপোনালোকে চাই গৈ থাকক আৰু লগতে এনজয় কৰি যাওক। আৰু উলিয়াই লোৱাৰ পাছত আলুখিনি ইয়াতে এড কৰিব পাৰে, কি আছিলে ৰেড চিলি, পিঁয়াজ আৰু কিবাকিবি বহুত এড কৰিব পাৰে, বাট মই অকল ৰেড চিলি আৰু নিমখ এড কৰিছোঁ। আৰু এড কৰাৰ পাছতে ধুনীয়াছে হেৰি কৰি দিব আৰু কৰাৰ পাছত আপোনালোকেতো গোল গোল কৰিব। মোৰনো বহুত দিগদাৰ হৈছিলে, এটা হাতেৰে মই ফোন ধৰিছোঁ আৰু এটা হাতেৰে কৰি আছিলোঁ আৰু এনেদৰে ধুনীয়াছে গোল কৰিব। ভালছে গোল কৰা নাই বাৰু। আৰু ইয়াৰ পাছত ব্ৰেড ল'ব আৰু ব্ৰেডৰ যিখিনি ৰঙা ৰঙা হেৰি আছে সেই ৰঙাখিনি আপোনালোকে নাইকিয়া কৰি দিব। কৰাৰ পাছত এই ব্ৰেডটো যে দেখিছে এই ব্ৰেডটো পানীত তিয়াই দিব লাগিব আৰু পানী তিওৱাৰ পাছত পানীখিনি যাতে নাইকিয়া হৈ যায় তেনেদৰে হেঁচি দিব লাগিব। একেবাৰে ফাটি যোৱাকৈ হেঁচিব নালাগে বাৰু। আৰু ইয়াৰ পাছত আলুখিনি দি দিব লাগিব আৰু দিয়াৰ পাছত এনেদৰে ফ'ল্ড কৰিব লাগিব আৰু ভালদৰে এনেকৈ কৰাৰ পাছতে মানে এটা গোল শ্বেপ দিব লাগিব আৰু আপোনালোকে শ্বেপটো তেনেকৈ নিদিয়ক, বাট মই মানে গোল শ্বেপ দিবলৈ ট্ৰাই কৰিছিলোঁ। এনেদৰে ভালদৰে গোল কৰি ল'ব আৰু এনেদৰে ভালদৰে গোল কৰাৰ পাছত আপোনালোকে তেলত দি দিব আৰু সৰহীয়া অলপ বেছিকৈ তেল দিলে ভাল হয় আৰু ভালদৰে এনেকৈ অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। আৰু এয়া দেখিছে মোৰ ব্ৰেড বান্দাৰ ৰেডি। আৰু এতিয়া মোৰ খাওঁ আৰু খাই কেনে ক'ম আপোনালোকক কেনেকুৱা হৈছে। খাবলৈ বহুত ধুনীয়া হৈছে। অভিয়াছলি আলু থাকিলে আৰু এনেওতো ভালেই হ'ব ন, ভিতৰত আলু আছে আৰু এইটো ধুনীয়াছে আকৌ ভাজি দিয়া হৈছে, কিন্তু অভিয়াছলি ভালেই হ'ব নহয় জানো বাৰু খাবলৈ। আৰু আপোনালোকে যদি নাই খোৱা দেন ট্ৰাই কৰিবচোন এবাৰ। আৰু ইয়াৰ পাছত মই ছেকেণ্ড বস্তুটো খাবৰ কাৰণে চটপটি খাবৰ কাৰণে ৰেডি। আৰু চটপটি খাই মোৰ বহুত বেছি ভাল লাগে আৰু এইটো মোৰ ফেভৰেট বস্তু হয়। আৰু ইয়াতে মই পিঁয়াজ এড কৰিছোঁ আৰু ইয়াতে বিলাহী অলপ এড কৰিব পৰা হ'লে ভাল আছিল, বাট বিলাহীখিনি গোটেই গেলি গৈছিলে কাৰণে মই দিব নোৱাৰিলোঁ বিলাহী। আৰু ধুনীয়াছে এইফালে মই পিঁয়াজ কটা হৈ গ'ল। তাৰপিছত আপোনালোকক নেমুও লাগিব, কিন্তু ইয়াত অলপমান টেঙা দি দিলে খাবলৈ মানে মোৰ ভাল লাগে আৰু বেছি ধুনীয়া হৈ যায় খাবলৈ। ইয়াৰ পাছত মই জলকীয়া এড কৰিছোঁ। জলকীয়াখিনি ক'লা জলকীয়া আছিলে আৰু জলকীয়া আপোনালোকে যিমান খায় সিমান লগাব আৰু মই 2টা জলকীয়া খাম বুলি ভাবিছোঁ আৰু ইছ ৰাম মানে ডাঙৰ হৈছোঁ যে। আৰু ইয়াৰ পাছত আপোনালোকে এড কৰিব তেল। ইয়াত মানে অকণমান তেল আছিলে, তেল এড কৰিলোঁ। কৰাৰ পাছত নেমু 2 টোপাল 3 টোপালমান, বেছি টেঙা হ'লেও ভাল নালাগিব কিন্তু। তাৰপিছতে এইটো ভালদৰে মিক্স কৰিব লাগিব। নিমখ লগালোঁ, নিমখ লগোৱাৰ পাছত ভালদৰে মিক্স কৰিছোঁ। ধুনীয়াছে মিক্স কৰা হৈ গ'ল। এতিয়া খোৱাৰহে কথা আৰু। আৰু
আৰু আপোনালোকে চটপটি ফেভৰেট হয় নাই বাৰু আপোনালোকে ক'বচোন তেতিয়া কেলে এইবোৰ মই গম পাইনে যেতিয়া মানে এনেকৈ ফুটপাথত কিনো নাই তাৰপিছত তাহাঁতৰ পৰা 5 টকা কিনিলে মানে ইমান কমকৈ দিয়ে আৰু খাই ইমান টেষ্টি লাগে খালি ঘৰত বনালে ভাল নালাগে আৰু এতিয়া মই চাহৰ প্ৰিপেৰেশ্যন কৰি আছোঁ চাহ খাম এতিয়া চাহ বকা হৈ গ'ল আজি মই চাহৰ লগত এটা বেলেগ বস্তু খাম আপোনালোকে বাৰু আজিকালি খায় নে নাখায় বাৰু আজি এয়া দেখিছে নহয় এয়া কি বুলি কয় এইটো কাটা বিস্কুট কাটা বিস্কুট খাই মোৰ বহুত ভাল লাগে মই সৰুতে বহুত কাটা বিস্কুট খাইছিলোঁ আগতে গাখীৰৰ লগত মই কাটা বিস্কুট খাওঁ আৰু মোৰ লাল চাহৰ লগত কাটা বিস্কুট খাই ভাল লাগে চ' আজি মই কাটা বিস্কুট খাম লাল চাহৰ লগত বিস্কুট উলিয়াই লৈছোঁ উলিয়াই লোৱাৰ পাছত খাম আৰু এই যিমানখিনি মই মানে একদম মই মানে অকল মানে ঘৰত মই কামেই কৰি থাকোঁ আৰু মানে আপোনালোকক এতিয়া মই ওলাই যাম আৰু ওলাই যোৱাৰ আগত সদায় মই এইটো চিটুৱেশ্যন ফেচ কৰিব লগা হয় সদায় মই ৱাৰ্ডৰোবৰ ফ্ৰণ্টত এনেদৰে বহি থাকোঁ আৰু ইয়াৰ পাছত মই পূজা শ্বপিং কৰিলোঁ পূজা হয় নহয় মই এইবোৰ একো নাজানো বাট পূজাৰ কাপোৰ নিকিনাকৈ থাকিমনে আৰু মই আৰু এফালে ল'লোঁ মই চিপছ আৰু ঠাণ্ডা এতিয়া 4:30মান বাজিছে এতিয়া সন্ধিয়া সময় হৈ গৈছে আৰু সন্ধিয়া সময়ত এনেও কিবা এটা খাবলৈ মন যায় আৰু আপোনালোকে এই ব্লগটোত মোক বেছিকৈ খোৱাই দেখিব আৰু মানে কি খোৱা মানে কি এইটো 2-3 দিনৰ মানে ভিডিঅ' মই একলগ কৰি দিম সেইটো কাৰণে মানে এদিন খোৱা হয় মানে এনেকুৱা নহয় যে এদিনতে মই গোটেইখিনি বস্তু খাই দিছোঁ চ' মোক ৰাক্ষ বুলি নাভাবিব কিন্তু বাৰু চব হৈ গ'ল এতিয়া মই খাই লওঁ আৰু আপোনালোকেও ইভিনিং টাইমত কিবা এটা খাব লাগে নহয় জানো বাৰু ভোক লাগে আৰু আপোনালোকেও খাব আৰু মই এনজয় কৰি লওঁ এতিয়া মই খাইছোঁ চিপছ আৰু মোৰ চিপছ খাই বহুত বেছিয়ে ভাল লাগে আৰু চিপছ খাই বেয়া পোৱা মানুহ চাগে নায়েই মোৰ আংকেল চিপছ খাই ভাল লাগে আৰু ইফালে কুৰকুৰি খায়ো ভাল লাগে বাৰু তেৰেমেৰে খাই ভাল লাগে মানে চবেই ভাল লাগে আৰু পপকৰ্ণ খায়ো অলপমান ভাল লাগে আৰু আপোনালোকে কোনটো বেছি খাই ভাল পায় পপকৰ্ণ খাই ভাল পায় নে কুৰকুৰি খাই ভাল পায় নে আংকেল মানে চিপছ খাই ভাল পায় মই লেজ খাই বহুত বেছি ভাল পাওঁ এতিয়া মই বনাম বেঙেনা আৰু আলু এফালে মাছ দিনতে আধা মাছ দিনতে খোৱা হ'ল আৰু আধা মাছ ৰাতিৰ কাৰণে থোৱা হৈছিলে আৰু ইয়াতে মই ৰেড চিলি আৰু হালধি লগাইছোঁ আৰু লগোৱাৰ পাছত ভালদৰে লৰাই দিছোঁ আলু আৰু বেঙেনাখিনি সিজাৰ পাছত মই এড কৰিলোঁ ইয়াতে বিলাহী আগতে এড কৰি নিদিব তেতিয়া মানে আলুখিনি ভালদৰে নিসিজে আলু বুলিয়ে নহয় যিকোনো চব্জিয়ে নিসিজে আৰু ইয়াৰ পাছতে মই মাছ এড কৰিছোঁ আৰু মাছ এড কৰাৰ পাছত এইটো ভালদৰে লৰাই দিব লাগিব আকৌ আৰু লৰোৱাৰ পাছতে ইয়াতে পানী এড কৰিব লাগিব পানী মই বেছি নিদিওঁ বিকজ মাছৰ পৰিমাণটো অলপ কম যে আৰু এই মই চব্জিখিনি মই 5 পৰা 7-8 মিনিটলৈকে মই বইল মানে কৰিব দিম উতলিব দিম আৰু এইফালে ঢাকি থৈ দিম ভালছে আৰু ঢাকাৰ পাছত এয়া মোৰ চব্জি হৈ গ'ল হৈ যোৱাৰ পাছত আপোনালোকে দেখিছে চব্জিখিনি এয়া মই উলিয়াই ল'লোঁ আৰু দেখিবলৈ কেনেকুৱা হৈছে বাৰু ভাল হৈছেনে খাবলৈও কিন্তু সিমানেই টেষ্টি হৈছিলে চ' বাই বাই ফ্ৰেণ্ডছ গুড নাইট এই ভিডিঅ'টো চাই পেলাই বোলে মোক কোনেও বিয়া নাপাতা হৈ যাব বোলে তেতিয়া কি হ'ব বাৰু ধেমালি কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে মানে মোক ৰাক্ষ বুলি ভাবি পেলাই যদি ভিডিঅ'টো ভাল লাগিলে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই